মই আপোনাক অন্য এটি প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ। আপোনালোকৰ সমষ্টিৰ যি বিধায়ক নিশ্চয় দিগন্ত বৰ্মন, তেখেতৰ যি এই বানপানীৰ প্ৰতি ভূমিকা, তাক আপুনি কিদৰে সাব্যস্ত কৰিব? তেওঁৰ কি ভূমিকা এই বানপানী? তেখেত আমাৰ সমষ্টিৰ বিধায়ক মোৰ অলপ কঁকালৰ বিষ আছে, অলপ উঠি লওঁ ৰ'বচোন, ধৰি দেখাই অলপমান লাহেকৈ ধৰিবচোন। আচ্ছা, দিগন্ত বৰ্মন বৰভাগৰ মানে বৰক্ষেত্ৰী সমষ্টিৰ তেখেত বিধায়ক। তেখেতে আমাৰ মানে বৰভাগৰ যিটো বানপানীৰ সমস্যা, তেখেতে মই জানিব পৰা মতে এইমাত্ৰ মই শুনিছোঁ তেখেতে নালৈ মানে ঘূৰি আছে। মানে তেখেতে কৈছে বোলে কমাৰকুছিৰ কিছুমান মানুহৰ নাম থাকে মানে মনত, মানে ঠিক মানে সুধিছে আমাৰ মানে গণেশ মন্দিৰৰ কাষৰ জিতেন শৰ্মা সত্ৰৰ ঘৰবিলাক তল গৈছেনে, মই তাৰ মানে তেখেতৰ লগত থকা মানুহৰ পৰা সেইখিনি শুনিছোঁ। আৰু মই আশা ৰাখোঁ আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক হিচাপে তেখেতে আমাৰ মানে যিখিনি গৰীব মানুহ মানে দুবেলা দুমুঠি খাবলৈ মানে আহাৰ নাপায়, তেখেতে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি তেখেতে এই মানে বৰভাগত যিখিনি প্ৰকৃততে গৰীব মানুহ তেখেতসকলক ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু দিগন্ত বৰ্মন অত্যন্ত মানে সিংহপুৰুষ, কথা আৰু কাম। এটা সাধাৰণ উদাহৰণ দিওঁ মই আপোনালোকক। আমাৰ হাজোৰত নলবাৰী ৰোডৰ ৰাস্তাটো বেয়া হৈ আছিল, এছেম্বলিত তেখেতে মানে প্ৰশ্ন কৰিলে, তেতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে ক'লে হ'ব মই এইটো 1.5 মাহৰ ভিতৰত কাম কৰি দিম। গতিকে কথা আৰু কাম। ঠিক হিমন্ত বিশ্ব শৰ্মাদেৱ যেনেকুৱা কথা আৰু কামৰ মানুহ, আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক মাননীয় বৰ্মনদেৱ ঠিক মানে তদ্ৰুপ একে। হয়, এইখিনিতে ময়ো এই আমাৰ নিউজৰ জৰিয়তে সকলোকে জনাব বিচাৰিম, মানে বিশেষকৈ যি আমাৰ বিধায়ক মহোদয় আছে তেওঁক অনুৰোধ কৰিব বিচাৰিম যাতে এই বানপানীৰ পৰিস্থিতি তেওঁ এই বানপানী পৰিস্থিতিৰ বুজ লয়, সঠিক সিদ্ধান্ত এটা লয়, আৰু যিসকল সঁচাকৈ দুখীয়া, যিসকলে বহুত সমস্যাত পৰিছে তেওঁলোকক সহায়ৰ বাবে আগবাঢ়ি আহে। ধন্যবাদ। থেংক ইউ।